ছাত্ৰ-ছাত্ৰীসকল পুনৰ আলোচনাৰ শিতানত আজি মই তোমালোকক 2017 চনত মেট্ৰিক পৰীক্ষাত অহা এটা প্ৰশ্ন পুনৰ আলোচনা কৰিবলৈ গৈ আছোঁ আৰু এইটো মাৰ্কছ আহিছে 4। প্ৰশ্নটো হৈছে যে তলৰ সমীকৰণযোৰ ৰৈখিক সমীকৰণলৈ ৰূপান্তৰ কৰি সমাধান কৰা। এতিয়া সমীকৰণ দুটা দি দিছে, তোমালোকে দেখিছা সমীকৰণ দুটা, আৰু এই সমীকৰণ দুটা প্ৰথম কাম হ'ব মোৰ ৰৈখিক সমীকৰণলৈ ৰূপান্তৰ কৰি লোৱা। তাৰ বাবে মই ধৰি ল'ম 1/x - 1 u আৰু 1/y - 2 v। সেইবাবে লিখিলোঁ যে ধৰা হ'ল 1/x - 1 u আৰু 1/y - 2 v। গতিকে প্ৰদত্ত সমীকৰণযোৰৰ পৰিৱৰ্তিত ৰূপ হ'ব কি? এই সমীকৰণ দুটা কি হ'লে পৰিৱৰ্তন হ'ব? মই কেনেকৈ চেঞ্জ কৰি ল'ম? প্ৰথমতে মই সমীকৰণটো লিখিলোঁ 5/x - 1 + 1/y - 2 2। এতিয়া যিহেতু 1/x - 1 u ধৰিছোঁ, গতিকে এই পাৰ্টটো কি হ'ব? 5u প্লাছ 1/y - 2 মানে v। এইটো v হৈ গ'ল = 2। আৰু এইটো সমীকৰণ নম্বৰ 1 দি দিম। ঠিক আছে, ইয়ালৈকে ক্লিয়াৰ? বুজি পাইছা? এতিয়া মই 2 নম্বৰ সমীকৰণটো চাম যে কি আছিলে 6/x - 1 - 3/y - 2 1। ইয়াতো 1/x - 1 মানে যিহেতু u, গতিকে এইটো হ'ব 6u - 3v। কেলৈ v হ'ল? 1/y - 2 মানে মই v ধৰিছোঁ = 1। আৰু এইটো ইকুৱেশ্যন নম্বৰ কি হ'ব? 2 হ'ব, সমীকৰণ নম্বৰ 2। এতিয়া এই দুটা সমীকৰণ ৰৈখিক সমীকৰণলৈ ৰূপান্তৰ হৈ গ'ল। এতিয়া এই সমীকৰণ দুটা সমাধান আমি তিনিওটা পদ্ধতিৰে কৰিব পাৰোঁ: প্ৰতিস্থাপন, অপনয়ন, ব্ৰজগুণন। কিন্তু ইয়াত মই প্ৰতিস্থাপন পদ্ধতিৰে তোমালোকক সমাধান কৰি দেখুৱাইছোঁ। এতিয়া প্ৰথমতে মই সমীকৰণ 1টো ল'ম। সমীকৰণ 1 কি আছে? 5u + v = 2। 5u + v = 2। ঠিক আছে, ইয়াত vটো ৰাখিলোঁ, 5uটো মই ইফালে লৈ গ'লোঁ। সমান চিহ্নৰ ইটো পাৰে লৈ যাওঁতে কি হ'ব তেতিয়া? ইয়াত প্লাছ আছিলে, ইয়াত কি হৈ যাব এতিয়া? মাইনাছ। তেতিয়াহ'লে v = 2 - 5u হ'ল। এইটো সমীকৰণ নম্বৰ কিমান দিম? 3। এতিয়া এই ভিৰ মানটো মানে 2 - 5uটো মই সমীকৰণ 2ত বহাই দিম। সমীকৰণ 2টো কি? 6u - 3v = 1। 6u - 3v = 1। দেখিলা? ইয়াত 6uটো এনেকৈ ৰাখিলোঁ -3। ভিৰ জেগাত কি লিখিলোঁ? বা ভিৰ ঠাইত 2 - 5u = 1টো আছিলে। এতিয়া 6u - 3 × 2 = 6 -7 আছে প্লাছ 5 × 3 = 15 15u = 1। এতিয়া মই চালোঁ যে 15u + 6u কিমান হ'ব? 21u - 6 = 1। আৰু 21u = কিমান হ'ব? 1। এইটো মাইনাছটো ইফালে গ'লে কি হ'ব? প্লাছ হ'ব, +6। আৰু 6 × 7, আৰু এইটো 21টো যিহেতু পূৰণ হৈ আছে, এইটো চাইডে গ'লে কি হ'ব? হৰণ হ'ব। এতিয়া আকৌ যদি মই এইকেইটা কটাকটি কৰোঁ, কিমান হ'ব? 7 × 3 = 21, 7 × 7 7 × 3 = 21 মানে 1/3। ইউৰ মানটো ওলালেগৈ মোৰ 1/3। তাৰপিছত এই ইউ ধৰিছিলোঁ কিমান? ইউ ধৰিছিলোঁ x - 1, 1/x - 1, নহয় জানো? সেইকাৰণে ইউৰ ঠাইত লিখিম মই কি? 1/x - 1 = এইটো 1/3। এতিয়া মই বজ্ৰপূৰণ কৰিম, তেতিয়া কি হ'ব? 3 × 3 x - 1 = x - 1। এতিয়া মই এই যদি এইফালে আনো, 3 × 1 কিমান? 4 নহ'ব? এইটো -1 আছে +1 হ'ব। ঠিক আছে, তেতিয়াহ'লে x = 3 + 1 = কি হ'ব? x = 4 হ'ব। ঠিক আছে, xৰ ভেলুটো মই পাই গ'লোঁ। এতিয়া ইউৰ মান মই সমীকৰণ 3ত বহুৱাম। ইউৰ মানটো সমীকৰণ 3 বহাইলে মই ভিৰ মান পাই যাম। এতিয়া ইউৰ মান কি আছিলে? ইউৰ মান আছিলে 1/3। এইটো মই সমীকৰণ 3ত বহুৱাম, v = 2 - 5u। তেতিয়াহ'লে 3 নম্বৰ ইকুৱেশ্যনত পাওঁ বুলি মই এনেকৈ লিখি ল'ব লাগিব। এইটো 3 নম্বৰ ইকুৱেশ্যন লিখি ল'লোঁ নহয়, v = 2 - 5u। v = 2 - 5 × 1/3 হ'ব ইউৰ জেগাত। v = 2 - 5/3 হ'ব। আৰু v =
কিমান হ'ব 6 - 5/3 তাৰপৰা 6 পৰা 5 গ'লে 1 নহয় জানো ভিও মোৰ ওলালে 1/3 আকৌ ধৰি লৈছিলোঁ ভি কিমান 1/y - 2 ধৰিছিলোঁ নহয় ভি মানটো মনত আছে নহয় নিশ্চয় এইটো 1/y - 2 মানে ভি হয়নে নহয় তেতিয়াহ'লে মই ভিৰ ঠাইত লিখিলোঁ 1/y - 2 = 1/3 ক্ৰছ মাল্টিপ্লাই কৰিলোঁ এইটো ইয়াৰ লগত পূৰণ হ'ব y - 2 এগুণ কি হ'ব y - 2 3 এগুণ 3 নহয় জানো এইটো -2 আছে সমান চিনৰ ইপাৰে গ'লে +2 হ'ল 3 2 কিমান 5 y = 5 গতিকে প্ৰদত্ত সমীকৰণটোৰ সমাধান x = পাইছিলোঁ 4 গতিকে x = 4 আৰু y = 5 আৰু এইটোৱে আছিলে এই সমীকৰণটোৰ সমাধান গতিকে এনেকুৱা প্ৰশ্ন আহে পৰীক্ষাত গতিকে তোমালোকে যদি মন দি চোৱা বুজি পাইছা নাই জনাবা আৰু বুজি পোৱাটো খুবেই জৰুৰী নহ'লে তোমালোকে এইটো সমাধান কৰিব নোৱাৰিবা আজিলৈ আহোঁ পুনৰ নতুন এটা প্ৰশ্ন লৈ তোমালোকক মই পুনৰ আলোচনাৰ এই শিতানটো আগবঢ়াই লৈ গৈ থাকিম যাতে তোমালোকৰ কোনো অসুবিধা নোহোৱাকৈ ঘৰতে পঢ়িব পাৰা ধন্যবাদ